নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু আচলতে কোন? কোনো বাহিৰৰ মানুহ নহয়, আমাৰ মনৰ ভিতৰত থকা সেই ভয় আৰু অলসতা। আমি সপোন দেখিবলৈ ভয় কৰোঁ আৰু সপোনবোৰ বাস্তৱ কৰিবলৈ কষ্ট কৰিবলৈ ভয় কৰোঁ। কিন্তু মনত ৰাখিব, পৃথিৱীৰ কোনো সফল মানুহে আৰাম কৰি বহি থকা নাছিল। মানুহে ক'ব যে আপুনি নোৱাৰিব, পৰিস্থিতিয়ে ক'ব যে ইয়া অসম্ভৱ, কিন্তু আপোনাৰ অন্তৰাত্মাই কি কয়? যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে ভগৱানেও আপোনাক সহায় কৰিবলৈ বাধ্য হ'ব। চাওক, যুঁজখন আপোনাৰ নিজৰ লগত। কালিৰ আপোনাৰ সংস্কৰণটোতকৈ আজিৰ আপুনি অলপ হ'লেও উন্নত হ'ব লাগে। এদিনতে একো নহয়, কিন্তু এদিন নহয় এদিন নিশ্চয় হ'ব। সফলতাই শ্বৰ্টকাট বিচাৰে কেৱল ধাৰাবাহিকতা। সেয়ে আজিৰ পৰাই অজুহাত দেখুওৱা বন্ধ কৰক। মোৰ হাতত সময় নাই, মই দুখীয়া, মই দেখিবলৈ ভাল নহয়, এইবোৰ কেৱল অজুহাত। যাৰ মনত কিবা এটা কৰাৰ জেদ থাকে, তেওঁ শিলৰ বুকুত ফুলুৱাই হ'লেও নিজৰ পথ উলিয়াই লয়। আপুনিও পাৰিব। আপোনাৰ ভিতৰত সেই শক্তি আছে। মাত্ৰ এবাৰ থিয় হৈ কওক, হয়, মই জিকিবৰ বাবেও জন্ম হৈছো। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনত অলপ হ'লেও জুই জ্বলাইছে, তেন্তে আজিয়ে নিজৰ লক্ষ্যৰ ফালে এখোজ আগুৱাওক। ভিডিঅ'টো বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে। ধন্যবাদ। জয় আই অসম।